হেল্ল' গাইছ মানে গাইছ নতুন চেনেল এটা খুলিছোঁ মানে মনটো বহুত বেয়া কাৰণ মানে কালি 11:30 বজাত দেই মানে মোৰ আগৰ যোনটো আপোনাৰ পুৰণা চেনেল সেই চেনেলটো মানে আপোনাৰ অকস্মাত মানে 11:30 বজাত ইমেইলত মেছেজ আহিছে চ' তাত লিখিছে যে উই হেভ ৰিমুভ ইউৰ চেনেল চ' মোৰতো আচৰিত তাৰমানে মইতো একো আপোনাৰ বেলেগ কণ্টেণ্টো দিয়া নাই বা লোকৰ পৰা কণ্টেণ্ট শ্ব' কৰি পেলাই বোলে কপি কৰি দিছোঁ তেতিয়া বোলে ষ্ট্ৰাইক মাৰিছে আৰু চেনেল বোলে উৰুৱাই দিছে তেতিয়াও বেলেগ কথা আৰু মইতো কোনো ধৰণৰ মানে বেলেগ আপোনাৰ কণ্টেণ্ট একো দিয়া নাই লোকৰ শ্ব' কৰি কণ্টেণ্টো দিয়া নাই মই নিজৰ কণ্টেণ্ট দিছোঁ ন কাহিনী টাইপৰ কিবা কিবি বনাই দিছোঁ চ' আজিলৈকে মানে দেখিছোঁ বেলেগে ইমান লোকৰ পৰা কপি কৰি লোকৰ থানে লগাই বা হেৰি কৰি আপোনাৰ ভিডিঅ' দিয়ে কিন্তু সিহঁতৰ ষ্টাইল লগা নাই বা সিহঁতৰ চেনেল উৰা নাই কিন্তু মইতো নিজৰ কণ্টেণ্ট দিছোঁ ন মোক কেনেকৈ কৰিলে মানে মোৰ একদম মন চন ভাল লগা নাই মানে সেইকাৰণে ভাবিলোঁ মই চেনেলটো নুখুলিম বুলি ভাবিছিলোঁ কিন্তু লগৰ বহুতে ক'লে যে নাই আকৌ মানে খোল তই আগৰ পৰা মানে চেষ্টা কৰ বেলেগ কণ্টেণ্ট দে ভালকৈ দে তো একো নাই হ'লেও মানে ইমান স্মৃতি জড়িত হৈ আছিলে মই বহুতো মানে কিছুমান ঠাই ফুৰিবলৈ গৈছিলোঁ আৰু তাকে মানে মই লাগিলে আপোনাৰ ভিউজ আহক বা নহওক কিন্তু আহিছিলোঁ বাৰু আপোনালোকে বহুত মৰম চেনেহ কৰিছিলে আৰু বহুত ছাপৰ্টো পাইছিলোঁ মই মোৰ 1300 প্ৰায় ছাবস্ক্ৰাইবাৰ হৈ গৈছিলে আৰু বহুতো মনটো ভাল লাগিছিলে আৰু য'তে যাওঁ মানে জেগাবিলাক মই মানে স্মৃতি হিচাপত মোবাইলত থৈ দিম বুলি ভাবিছিলোঁ কিন্তু এতিয়াতো সেইখিনি মানে স্মৃতি মোৰ হেৰাই গ'ল আৰু মানে আগৰ ভিডিঅ'কেইটাতো মই ঘূৰাই নাপাওঁ ন সম্ভৱ মই চেনেলটো চাগে ঘূৰাই নাপামেই মানে একেবাৰে ৰিমুভ হৈ গ'ল মানে চাৰ্চ কৰিলেও নাপাওঁ মানে বেলেগক চাৰ্চ কৰি চাবলৈ কৈছোঁ মোৰতো ইয়াত নোলায় আৰু বেলেগে চাৰ্চ কৰি আছে মানে একো নোলায় তাৰমানে একদম মানে সম্পূৰ্ণ ৰিমুভ হৈ গ'ল তো মানে এইটো নতুনকৈ চেনেল এটা খুলিম বুলি বিচাৰিছোঁ খুলিলোঁ অলৰেডি আৰু ভিডিঅ' মানে এইটো প্ৰথম ভিডিঅ' হ'ব আপোনালোকে মৰম চেনেহ দিব আগৰ চেনেলটো যেনেকৈ দিছিলে আৰু কি ক'ম একদম মানে মন চনবিলাক ভাল লগা নাই